মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক অসমীয়া বিষয়টোৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিব ওলাইছোঁ। সেয়ে সকলোৱে বহি কিতাপ উলিয়াই লোৱা আৰু বৰ্ডলৈ মনোযোগ দিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক অসমীয়া বিষয়টোৰ 2 নম্বৰৰ যিকেইটা প্ৰশ্ন উত্তৰ আছিল, প্ৰথমে কোৱা তাৰ পিছত লিখা, এই প্ৰশ্ন উত্তৰ কেইটাৰ গলৈকে তোমালোকৰ লগত আলোচনা কৰিছো। আজি মই ঘৰৰ পৰা তোমালোকৰ ওচৰত আলোচনা কৰিবলৈ আগবাঢ়িছো। তোমালোকে বহি কিতাপ উলিয়াই লোৱা, ভাল ধৰণে বুজি ল'বা, তাৰিখ দিবা, বিষয়টো ধুনীয়াকৈ লিখিবা, পৰিপাটিকে বুজি লৈ তোমালোকে মুখস্থ কৰিবা। এতিয়া বৰ্ডলৈ চোৱা সকলোৱে। ঘটোত দিছে খৰিকটীয়াই খৰি নিদিয়াৰ বাবে কাৰ কি অসুবিধা হৈছিল? খৰিকটীয়াই খৰি নিদিয়াৰ বাবে ৰান্ধনীয়ে ভাত ৰান্ধিব পৰা নাছিল। কুমটোত আছে কিয় খৰি শুকোৱা নাছিল? মেঘে বৰষুণ দিয়াৰ বাবে খৰি শুকোৱা নাছিল। বৰষুণ দিলে খৰি কেনেকৈ শুকাব, হয়নে নহয়? এতিয়া তাৰ পিছত চোৱা, প্ৰথম চটো দিছে মেঘে বৰষুণ দিয়াৰ কাৰণ কি আছিল? মেঘে কিয় বৰষুণ দিছিলে? ভেকুলীয়ে তুৰতুৰাইৰ বাবে মেঘে বৰষুণ দিছিলে। তাৰ পাছৰটো চোৱা, শেষৰ প্ৰশ্নটো দ্বিতীয় চটো, শেষত ভেকুলীয়ে কি ক'লে বাৰু? তোমালোকক সুধিছে শেষত ভেকুলীয়ে কি ক'লে? শেষত ভেকুলীয়ে ক'লে যে বোপা ককাৰ সহজ মই এৰিমনো কিয়? বহুতে তোমালোকে কি বুলি লিখা? বোপা ককাৰ সহজ মইনো এৰিম কিয় বুলি কোৱা, হয়নে? গতিকে মইনো নহয়, মই এৰিমনো কিয়, এই বাক্যটো ভাল ধৰণে মনত ৰাখিবা, ভুল নকৰিবা। যোৱাবাৰ বহুত ল'ৰা ছোৱালীয়ে এই প্ৰশ্নটোৰ উত্তৰ ভুল কৰিছে। এবাৰ তোমালোকে ভাল ধৰণে মনত ৰাখি ল'বা। এতিয়া এই প্ৰশ্নকেইটা আলোচনা কৰাৰ পাছত তোমালোকৰ ইতিমধ্যে প্ৰথম পাঠটো মই শেষ কৰিছো। ইয়াৰ পৰৱৰ্তী শ্ৰেণীত মই দ্বিতীয় পাঠটো আৰম্ভ কৰিম। সেইমতে সকলোৱে আগবাঢ়ি যাবা বুলি আশা কৰিলো। আজিলৈ আহিছো। ইয়াৰ পিছৰ পৰৱৰ্তী ক্লাছত নতুন এটা পাঠ লৈ মই তোমালোকৰ মাজলৈ আহিম। ধন্যবাদ।